আজিৰ এইটো ভিডিঅ'ত আমি সেবা আৰু CBSE কোৰ্সৰ ষ্টুডেন্টস আৰু টিচাৰসমূহৰ বাবে চাৰিটা মোষ্ট ইম্পৰ্টেন্ট এপছৰ বিষয়ে আলোচনা কৰিম যি চাৰিটা এপছ আপোনালোকৰ বহুত কামত আহিব। ইয়াৰে প্ৰথম এপছটো হৈছে দিশা। দিশা এপছটোত আপোনালোকে পাঁচটা মিডিয়াম পাব। এছামিজ মিডিয়াম পাব, ইংলিছ পাব, হিন্দী পাব, বেংগলী আৰু বড়ো। টোটেল ইয়াতে পাঁচটা মিডিয়াম আছে। ক্লাছ 6ৰ পৰা ক্লাছ 10 লৈকে ইয়াতে গোটেই ষ্টাডি মেটেৰিয়েল পাব। এতিয়ালৈকে ইয়াতে সায়েন্স আৰু মেথছটো আপডেট হৈছে। যেহেতু এইটো নতুন এপছ আছে, অসমীয়া মিডিয়ামত ইমান ভাল এপছ নাই, এইটোকে ভাল এপছ বুলি ক'ব লাগিব। ইয়াৰ পিছত বাকী ছাবজেক্টকেইটা আপডেট হ'ব। ইয়াতে যদি আপোনালোকে কিবা এটা টপিকছ বুজি নাপায়, ইয়াতে ভাল ভাল ভিডিঅ' দিয়া আছে। সায়েন্স মেথছ গোটেই ইয়াতে পাই যাব। ইয়াতে ভিডিঅ' চাই আপোনালোকে ইজি বুজি পাব। ইউটিউবৰ দৰে ইউটিউবত যেনেকৈ ভিডিঅ' চাই। তাৰপিছত এইবাৰ হ'ল CBSE কোৰ্সৰ কাৰণে এটা ভাল এপছ আছে। আপোনালোকে হয়তো এইটো আগৰ পৰা ইউজ কৰি আছে। মেৰিট নেশ্যন এইটো এটা খুব ভাল এপছ CBSE আৰু ICSE কোৰ্সৰ বাবে। ইয়াতে আপুনি ক্লাছ 6ৰ পৰা 12 লৈকে ষ্টাডি মেটেৰিয়েল গোটেই পাই যাব। লগতে ইয়াতে NCERT সলিউশ্যন দিয়া আছে, ৰিভিজন নোটছ, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ আৰু কিবা বুজি নাপালে ইয়াত ভিডিঅ' দিয়া আছে। লগতে ইয়াতে এক্সপাৰ্ট ভাল ভাল টিচাৰসমূহ আছে, ইয়াতে সুধিব পাৰে। ইয়াতে ইংলিছ আৰু হিন্দী মিডিয়ামত দিয়া আছে। আপোনালোকে এইটো ইউজ কৰিব পাৰে। বহুত ভাল এপছ। তাৰ পিছৰ এপছটো হৈছে অসমীয়া ব্যাকৰণৰ কাৰণে, এছামিজ গ্ৰামাৰ কাৰণে। এইটো বহুত ভাল এপছ। এপছটোৰ নামেই হ'ল এছামিজ কমপ্লিট গ্ৰামাৰ। মই ডিছক্ৰিপশ্যনত দি দিছোঁ, আপোনালোকে তাৰ পৰা ডাউনলোড কৰিব পাৰে, নাইবা প্লে ষ্ট'ৰতো পাই যাব। ইয়াতে অসমীয়া ব্যাকৰণৰ যি লাগে গোটেইখিনি আপোনালোকে ইয়াতে পাই যাব। যিকোনো ধৰণৰ অসমীয়া গ্ৰামাৰত ইয়াতে সলিউশ্যন আছে। আপুনি ষ্টুডেণ্টছেই হওক বা টিচাৰেই হওক, এই এপটো ইউজ কৰিব পাৰে। তাৰ পিছৰ এপছটো আহিছোঁ আপোনালোকক যদি SSLCৰ 2015 পৰা 2020ৰ ভিতৰত কুৱেশ্যন পেপাৰ লাগে, ইয়াতে এই এপছটোত গোটেই পাই যাব। সেবা কুৱেশ্যন পেপাৰ ইয়াতে 2015 পৰা 2020 লৈকে গোটেই কুৱেশ্যন পেপাৰ দিয়া আছে। এইবিলাক আপোনালোকে ডাউনলোডো কৰিব পাৰিব PDF ফাইল সহ। তো এইটো ভিডিঅ'ত এইখিনি আছিল। গোটেইকেইটা এপছৰ লিংক আপোনালোকে ডিছক্ৰিপশ্যনত পাই যাব, নাইবা আপোনালোকে প্লে ষ্ট'ৰত চাৰ্চ কৰিলে গোটেইকেইটা এপছ পাই যাব তাতে। এনেকুৱা ধৰণৰ এডুকেশ্যনেল ভিডিঅ' হ'লে চেনেলটোক ছাবস্ক্ৰাইব কৰি ল'ব পাৰে আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব। আজিৰ কাৰণে এইখিনি আছিল। থেংক ইউ।